নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জীৱনদায়িনী ঔষধক লৈ লৰা ধেমালি ঔষধ ব্যৱসায়ীৰ। ব্লাড প্ৰেছাৰ, জ্বৰ, চুগাৰ ড্ৰপ ক্ৰয় কৰাৰ পূৰ্বে সাৱধান হওক ৰাইজ। ভিন্ন ৰাজ্যলৈ লাখ লাখ টকাৰ নকল ঔষধ প্ৰেৰণ কৰি ৰোগীৰ জীৱনৰ লগত হেতালি। একাংশ ঔষধ ব্যৱসায়ীৰ নকল দৰৱ টেবলেট তৈয়াৰ কৰি বিপদ মাতি আনিছে লাখ লাখ ৰোগীলৈ। দিল্লীৰ উত্তৰ প্ৰদেশৰ পৰা দেশৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰা হৈছে নকল জীৱনদায়িনী ঔষধ। ৰাজধানী দিল্লীতো জব্দ হৈছে 20 লাখ টকাৰ নকল টেবলেট কেপচুল। দিল্লী আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল টেবলেট কেপচুল। দিল্লীত তিনিটাকৈ কোম্পানীৰ পৰা জব্দ কৰা হৈছে 1.50 লাখৰো অধিক নকল ঔষধ। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ নকল দৰৱ ফেক্টৰীৰ পৰা প্ৰেৰণ কৰা হৈছিল এই নকল ঔষধসমূহ। 44টা স্থানলৈ 2 বছৰত 7 কোটি টকাৰ নকল ঔষধ প্ৰেৰণ কৰা হৈছিল। লগতে আজিৰ পৰৱৰ্তী খবৰ, বিনা গেৰাণ্টিত চৰকাৰে আপোনাক দিব 10 লাখকৈ টকা। হয় বন্ধু বান্ধৱীসকল, এইবাৰ বিনা গেৰাণ্টিতে চৰকাৰে আপোনালোকলৈ দিব 2 লাখকৈ টকা। দিব নালাগে কোনো ধৰণৰ প্ৰচেছিং ফিজ। 50,000ৰ পৰা 10 লাখ টকালৈকে ল'ব পাৰিব ধন। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত আপুনি লাভ কৰিব এই সুবিধা। 3টা ভাগত ভাগ কৰা হৈছে এই আঁচনিখন। শিশুৰ বাবে 50,000 টকা ল'ব পাৰিব 5 বছৰৰ বাবে। লগতে কিশোৰৰ বাবে ল'ব পাৰিব আপোনালোকে 5 লাখকৈ টকা। প্ৰাপ্তবয়স্কৰ 5ৰ পৰা 10 লাখকৈ টকা ল'ব পাৰিব আপোনালোকে। লগতে 24 বছৰৰ পৰা 70 বছৰ বয়সলৈ কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। আবেদনৰ বাবে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড। আবেদনৰ বাবে লগ ইন কৰক আপোনালোকে sura.org.in। বিনা গেৰাণ্টিত চৰকাৰে আপোনালোকলৈ 10 লাখকৈ টকা দিব। লগতে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে গাজাৰ লোকসকললৈ ভাৰতে প্ৰেৰণ কৰিছে মানৱীয় সহায়। ইজৰাইল হামাছ যুদ্ধৰ মাজতে গাজাৰ লোকসকললৈ মানৱীয় সহায় প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচাই টুইট কৰি জনাইছে যে ভাৰতে গাজাৰ লোকসকললৈ সাহায্য প্ৰেৰণ কৰিছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে পেলেষ্টাইনৰ সকলৰ বাবে প্ৰায় 6.5 টন চিকিৎসা সাহায্য আৰু 32 টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। এই সামগ্ৰীখিনি লৈ এখন IFC-17 বিমান ইজিপ্তৰ এল আৰিছ বিমানবন্দৰলৈ ৰাওনা হৈছে। গাজালৈ সহায়ৰ ভিতৰত আছে অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰৰ যোগান, তম্বু, তিৰফাল, বিশুদ্ধ খোৱা পানী আদি। অনাময় সুবিধা, পানী বিশুদ্ধ কৰা টেবলেট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইজিপ্ত আৰু ৰাষ্ট্ৰসংঘৰ মাজত হোৱা আলোচনাৰ পিছত ইজিপ্ত আৰু গাজাৰ পৰা ৰাফাৰ ক্ৰছিং পইণ্ট 2 সপ্তাহৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে সহায়ৰ বাবে মুকলি কৰা হৈছে। ইয়াৰ পাছতে গাজাৰ লোকসকলৰ সহায় প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ইজৰাইল হামাছৰ যুদ্ধ এতিয়া অব্যাহত আছে। বৰ্তমানলৈকে ইজৰাইলত 1000তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ উপৰিও পেলেষ্টাইনত 4000তকৈ অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও বহু লোকৰ আঘাতপ্ৰাপ্ত আৰু বহু গৃহহীন হৈ পৰিছে এই যুদ্ধৰ ফলত।